হেল্ল' এভৰিৱান, আপোনালোক সকলোকে মোৰ চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি এতিয়া 8টা বাজিছে। মই গা পা ধুই আজৰি হৈ আহিছোঁ আৰু গা পা ধুই অলপ বাহিৰত বহিছোঁ। আজি বৰষুণ পেলাইছে যোৰহাটত। আপোনালোকৰ ফালে দিছেনে জনাবচোন দেই। ব্লগটো ষ্টাৰ্ট কৰিছোঁ। আজিনো কি কৰোঁ, কি পঢ়োঁ, কি নোট লিখোঁ, আজি আপোনালোকক সকলোখিনি দেখুৱাম। যদি ভাল পায় তেন্তে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। পঢ়াটো অলপ কমি যাব, যিহেতু মই ৰাতিপুৱা 8টাতে গৈ পেলাই একেবাৰে 3টা, চাৰে 3টাতে ঘৰ সোমামহি। তাৰপিছত এতিয়া ৰাতিহে পঢ়িব পাৰিম, তেতিয়া ৰাতিয়ে ব্লগটো পাব। দিনত যিহেতু মই মোবাইল স্কুলত ইমান ইউজ নকৰোঁ, অলপ দেখুৱাম আপোনালোকক, কিন্তু ৰাতিহে পঢ়া আৰম্ভ কৰিব পাৰিম। ৰাতিয়ে অলপ দেৰিলৈকে পঢ়িব লাগিব, কিন্তু এইকেইদিনে টাইম পাইছোঁ। এপ্ৰিলৰ পৰাতো একেবাৰে টাইম নাপাওঁ পঢ়িবলৈ। এইটো সময়ত যিমান পাইছোঁ পঢ়িবলৈ চেষ্টা কৰিছোঁ। ইমান ধুনীয়া ফুলবোৰ ফুলিছে চাওকচোন, কিবা এটা ভাল লাগি যায়। বৰষুণৰ টোপালবোৰো পৰি আছে, কিবা এটা ভাল লাগে। ৰাতিপুৱা ফুলবোৰ চালে মনটো কিবা এটা ভাল লাগি যায়। আৰু দেখুৱাইছোঁ ৰ'ব, ইমান ধুনীয়াকৈ কিবা ফুলি আছে। এইজোপা আকৌ ডালিয়া ফুল 3পাহমান ফুলিছিলে, ফুলি শেষ হ'ল, কিন্তু গছজোপা এনেই মৰম লাগে থৈ দিছোঁ। ৰাতিপুৱা ফুলবোৰৰ ওচৰত বহিও কিবা এটা ভাল লাগে। এইখিনি সময় আপোনালোকক এনেই নষ্ট কৰিলোঁ বুলি কৈছোঁ, যিহেতু মই আন দিনা কেৱল পঢ়াৰ কথাহে দিওঁ। আজি ভাবিছোঁ ব্লগটো সকলোখিনি দেখুৱাওঁ, মইনো কি কৰিছোঁ। ৰাতিপুৱা উঠি ফুলখিনি এবাৰ চালেহে ভাল লাগে। মই চাহ তাহ খাই আজৰি হ'লোঁ, এতিয়া গা পা ধুই আজৰি হৈ আহিলোঁ। এতিয়া আকৌ পঢ়াত বহিম বুলি ভাবিছোঁ। এইটো আকৌ আমাৰ ঘৰৰ ৰণী। ৰণী 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 শুই থাকা দেই বেটা। তুমি ভিতৰলৈ আহা, ভিতৰলৈ আহা, ভিতৰলৈ আহা, ভিতৰলৈ আহা। বৰষুণ দিছে, ভিতৰলৈ আহা। তুমি গাড়ী মচিব নালাগে, আহা সোনকালে আহা। মই ৰণীক নাই মতা, বেটাক মাতিছোঁ। ওচৰত এইকেইটা এনি টাইম থাকেই। প্ৰথমতে আজি এইখিনি ৰিভিজন কৰি লওঁ। এইখিনি মই কালিলৈকে মুখস্থ কৰিলোঁ, আজি এইখিনি গোটেইখিনি মুখস্থ কৰিম। আখৰখিনি বেয়া কাৰণে আপোনালোকক নেদেখাওঁ। এইখিনি মানে বহুত খৰকেদাকৈ লিখিলোঁ, আৰু সেইকাৰণে আখৰখিনি একদম আপোনালোকক দেখুৱাব পৰা অৱস্থাত নাই, সেইকাৰণে নেদেখাওঁ। এইখিনি মই আজি ৰিভিজন কৰি লওঁ, তাৰপৰা দেখুৱাই আছোঁ আজি কি নোট দিম। আৰু নোট লিখিম আজি মই জি টেগৰ ওপৰত যিখিনি নোট লিখিম আজি আপোনালোককো সেইখিনি শ্বেয়াৰ কৰিম। Pre-history period, Prague Age before 4th century CE. Ancient history, Praচীন ইতিহাস 4th to 12th centuries CE. মই আজি জি আই টেগৰ বিষয়ে আজি নোটখিনি বনালোঁ। লাৰ্ণড এছপিকৰ পৰা চাইছোঁ, ষ্টাডি ইনচাইটৰ পৰা চাইছোঁ, আৰু হিন্দী চেনেল এটা ক্ৰেজি জি কেনেকৈ তেনেকুৱা কিবা এটাৰ পৰা গোটেইখিনিৰ পৰা মিলাই মেলি ইউটিউবৰ পৰা বহুতকেইটা ভিডিঅ' চাই মিলাই মেলি এইখন নোট বনাইছোঁ। আৰু ইয়াত কিছুমান ইয়াৰখিনি খেলি মেলি হৈ থাকিব পাৰে, যদি কিবা মই নিজে কনফিউজনত আছোঁ, কাৰণ গোটেইকেইটা ভিডিঅ'তে অলপ বেলেগ পাইছোঁ। সেইকাৰণে যদি আপোনালোকে এইকেইটা চনৰ ভিতৰত কিবা শুদ্ধ মোৰতো ভুল হৈছে বুলি ভাবে, তেন্তে কমেণ্টত দিব বুলি আশা ৰাখিলোঁ। আৰু এইটো কনফিউজত আছিলোঁ যে ভাৰতত প্ৰথম কোনে হায়েষ্ট ভাৰতৰ জি আই টেগ পাইছে। আগতে তামিলনাডু আছিলে, বৰ্তমান কৰ্ণাটক হ'ল। এইখিনি চাই ইউটিউবৰ ভিডিঅ' গোটেইখিনিতে অলপ খেলি মেলি, গোটেইখিনিতে একেই নাই, চনখিনি প্ৰায় বেলেগ থকা আছে। কিন্তু মই ষ্টাডি ইনচাইটৰ পৰা বহুতখিনি লিখিছোঁ, সেইকাৰণে আপোনালোকে যদি ইয়াত কিবা ভুল দেখে তেন্তে কমেণ্টত জনাব বুলি আশা ৰাখিলোঁ। আজি মই এইখিনি এতিয়া বৰ্তমান মুখস্থ কৰি লওঁ। আছাম হিষ্ট্ৰীখিনি অলপখিনি ৰিভিজন কৰিলোঁ, কালি যিখিনি কৰিছিলোঁ সেইখিনি আজি ৰিভিজন কৰিলোঁ। সদায় এবাৰ ৰাতিপুৱা ৰিভিজন কৰিম বুলি ভাবিছোঁ, নহ'লে সেইখিনি বহুতখিনি হয়, পাহৰি যোৱা যায়। বিশেষকৈ চুকাফাৰ সেইখিনি গোটেইখিনি অকণমান মই টান পাওঁ, খেলি মেলি হৈ যায়। এতিয়া এই জি আই টেগৰ বিষয়ে এতিয়া মুখস্থ কৰি লওঁ, তাৰপিছত আপোনালোকক আজি নোট দি আছোঁ। GI tag in India. GI full form Geographical Indication Tag. GI tag পাবলৈ দুটা শৰ্ত আছে। A sign used
মোৰ এইখিনি মুখস্থ কৰি হৈ গ'ল মুখস্থ কৰি মানে আজি যে মুখস্থ কৰিলোঁ আজি মনত যাব সেইটো নহয় সদায় ৰিভিজনো কৰিব লাগিব ৰিভিজন কৰি থাকিম তো ভাবিছোঁ মানে মুখস্থ হ'ব আজি মুখস্থটো হৈ গ'ল কিন্তু কাইলৈ পঢ়িলে চাগে পাহৰি যাব পাৰোঁ সেইকাৰণে ৰিভিজন কৰি থাকিব লাগিব মাজে মাজে আপোনালোকৰ তেনেকৈ পঢ়িছে যিটো ৰিভিজনটো কৰি থাকিব নহ'লে পাহৰি যোৱাৰ চান্স থাকে আৰু এতিয়া মই এইখিনি পিছত অকণমান ৰেষ্ট লওঁ ভাত কেইটামান খাই ৰেষ্ট লৈ মেথছ কৰিম বুলি ভাবিছোঁ আৰু আজিৰ ভিডিঅ'টো যদি মেথছখিনি কৰাও দেখুওৱা হয় বহুত মানে ভিডিঅ'টো দীঘলীয়া হৈ যাব সেইকাৰণে আজিৰ ভিডিঅ'টোৰ মেথছ কৰাখিনি নেদেখাওঁ আজিৰ ভিডিঅ'টো ইমানেই শেষ কৰিছোঁ যদি ভিডিঅ'টো চাই ভাল পায় তেন্তে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব